নমস্কাৰ সকলোলৈকে মই আসাম জব এক্সাম জিকে চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে শৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনক নেতৃত্ব দিয়া দ্বিতীয়জন কোন আছিল? ইয়াৰ উত্তৰ হৈছে আতন বুঢ়াগোহাঁই। কুৱেশ্যন নম্বৰ 2, কোচ ৰজা নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল? ইয়াৰ উত্তৰ হৈছে 1587 চনত। কুৱেশ্যন নম্বৰ 3, মলেচ্ছা ৰাজবংশৰ ৰাজধানী কোনখন? ইয়াৰ উত্তৰ হৈছে হাদাপেছৰ। কুৱেশ্যন নম্বৰ 4, কোনজন গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হৈছে লৰ্ড আমহাৰ্ষ্ট। কুৱেশ্যন নম্বৰ 5, ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে ত্ৰিপুৰা বুৰঞ্জী। কুৱেশ্যন নম্বৰ 6, কিমান চনত চুকাফাই চৰাইদেউত আহোম ৰাজবংশ স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1253 চনত। কুৱেশ্যন নম্বৰ 7, আহোম আৰু মোগলসকলৰ মাজত কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1671 চনত। কুৱেশ্যন নম্বৰ 8, হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন? ইয়াৰ উত্তৰ হৈছে চুহুংমুং। কুৱেশ্যন নম্বৰ 9, কাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হৈছে ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 10, অসমত আহোম ৰাজবংশৰ শেষ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে পুৰন্দৰ সিংহ। আজিৰ ভিডিঅ' ইমানেই। ধন্যবাদ।